হাই ফ্ৰেন্ডছ, আপোনালোকে জানেনে প্ৰতিখন কাণ্ট্ৰিৰ মাজত থকা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইনৰ একোটা নাম থাকে। আহকচোন আজি আমি কেইখনমান ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইনৰ নাম জানো। ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত থকা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইনৰ নাম হ'ল ৰেড ক্লিফ লাইন। ইণ্ডিয়া আৰু চাইনাৰ মাজত থকা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইনৰ নাম হ'ল মেকমাহন লাইন। USA আৰু কানাডাৰ মাজত থকা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইনৰ নাম হ'ল 49 পেৰালেল। লিবিয়া আৰু সুদানৰ মাজত থকা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইনৰ নাম হ'ল 20 পেৰালেল। লেবানন আৰু ইজৰাইলৰ মাজত থকা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইনৰ নাম হ'ল দি ব্লু লাইন। জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত থকা বাউণ্ডাৰী লাইনৰ নাম আপোনালোকে জানেনে? এইটো আপোনালোকৰ কাৰণে এৰিলোঁ। যিসকলে জানে কমেণ্টত জনাব। নেক্সট ভিডিঅ'ত মই এই প্ৰশ্নটোৰ উত্তৰটো কৈ দিম আৰু যিসকল শুদ্ধ উত্তৰ হয় তেওঁলোকৰ নাম মই নেক্সট ভিডিঅ'ত মেনশ্যন কৰিম। আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব এনেকুৱা নতুন নতুন ইনফৰমেশ্যন জানিবলৈ। আৰু মই নেক্সট ভিডিঅ'ত 5খন নতুন নতুন ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী লাইনৰ নাম আপোনালোকৰ কাৰণে লৈ আহিম। আজিৰ কাৰণে এৰিলোঁ। বাই।